हेलो एवरीवन क्रिसिस ब्लगर आन एटी भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হঠাতে প্লেন কৰিলো যে প্ৰভু জগন্নাথজী ৰথযাত্ৰাৰ ভাগ লওঁ। প্ৰথমতে কাম একদম 5 মিনিটৰ ভিতৰতে ওলাই মেলি আমি পাই গলো ইস্কন টেম্পল। আমি আহি পাও মানে অলৰেডি যাত্ৰা আৰম্ভ হৈ গৈছে। ইয়াৰ পৰা কিমান দূৰ গৈছে হেতু গম পোৱা নাই, সেইকাৰণে আমি এখন ই-ৰিক্সা ললো। এতিয়া এখনত উঠি আমি যাম, কিমান দূৰ যাব লাগে হেতু গৈ গম পাম আৰু। এ আমি সকলো বহি লৈছো ই-ৰিক্সাত। জোতা চেন্ডেলবোৰ তাতেই থৈ আহিলো মন্দিৰৰ ওচৰতে। এতিয়া খালি ভৰিৰে যাব লাগিব আৰু। এতিয়া আকৌ ৰাস্তাই আমি খোজ কাঢ়ি আছো। এই ৰিক্সাৰ পৰা নামিলো। এয়া আমাৰ একদম গেংটো। বাবু আগত গৈছে। ये मैं हूँ मस्जिद के पीछे। জানো চাও আমি একদম পাইছো আহি। দৌৰি ভাগৰ লাগিছে দেই। এয়া অলপ আগতে গৈ বেচেৰাটো এই খালী ভৰিৰে ইও দৌৰি আছে। তাই বাৰু চবৰে হেৰি পায় বাৰু, যিমান যেনেকৈ নহওক সৰু যিহেতু চবে তাইক লয়ে। ইয়াক অলপ ল'বলৈ দিগদাৰো হয় দিয়কচোন। লৈ লওঁ। একদম ভিৰৰ মাজত সোমাইছো আহি। চবৰে এটাই চেষ্টা যে ৰছীডাল অলপ ধৰো, অকমান আমিও টানো। প্ৰভু জগন্নাথজীক এবাৰ হাতেৰে চুবলে, এবাৰ সেৱা কৰিবলে। চবৰে কোন ল'ৰা ছোৱালী ডেকা বুঢ়া চব এই ৰেলীত ভাগ লৈছে। হাজাৰ হাজাৰ মানুহেৰে ভৰি পৰিছে এই গোটেই এৰিয়াটো। এয়া চাওক সকলোৱে কিমান সুন্দৰকৈ গৈ আছে। ভিৰৰ মাজত গৰমো হৈছে, তথাপিও কোনেও এৰা নাই। অলপতে পাইছিলো এজনী ছোৱালী মাকৰ পৰা এৰ খাই হেৰাইছিল। নাজানো এতিয়া পালে নে নাই। আমাৰ লগে লগে আহি আছিল। আমি চেষ্টা কৰিছিলো এনাউন্স কৰি দিবলৈ। एकदम फ्लाईओवर ऊपर मानुर भीड़ हो गई पूरा। हमें क्या अभी और जाना है? आगे जाएंगे और यात्रा बस इसको उतर के फिर यूटर्न लेके फिर वापस। हाँ वापस। पापा पापा इधर आओ। पूछ पार्टी पूछ। मरे आगे अरे कैसे पूछ ले। प्रसाद आपने नहीं लिया ना? नहीं मेरे क्लोज है। आगे ये चौक से यूटर्न मार के स्कॉन चलेंगे। आगे जाके और बाकी से क्रॉस का वहीं स्कॉन चलेंगे, फिर स्कॉन जाएंगे, फिर वहीं।
হৰে কৃষ্ণ ধ্বনিৰে গোটেইখন একদম মুখৰিত হৈ আছে। এয়া চাওক, আচলতে ইমান দূৰ আহিছো যদিও অকমানো ভাগৰ অনুভৱ হোৱা নাই। ল'ৰা ছোৱালী দুটাই অলপমান কষ্ট পাইছে, ভিৰত অলপ গৰম হৈছে। যিয়ে নহওক, এইটো ভগৱানৰে শক্তি যে সকলোৱে এনেকে ঘূৰিব পাৰে, এনেকে খোজ কাঢ়িব পাৰে খালী ভৰিৰে। বেছিখিনি মানুহ খালী ভৰিৰে ঘূৰি আছে। পকী ৰাস্তা, তলৰ পৰা গৰম। এয়া চাওক, ইহঁত দুটাই কিমান এনজয় কৰিছে। কৃষিৰটো কথাই নাই, তাই চবৰে কোচত ঘূৰি ফুৰিছে, ডান্স কৰিছে, এনজয় কৰিছে পুৰা। বাবু মাজে মাজে কোচত তাক ল'ব লগা হয়, বেচেৰাটো খালী ভৰিৰে সিও আহিছে। মোৰ আকৌ ইয়াতে ডিঙিত গামোচা লোৱা বা এনেকুৱা অসমীয়া যেন মানুহ পালে ওচৰত গৈ সোধাটো এটা স্বভাৱ আছে। তেনেদৰে সোধোতে এজন অসমীয়া ল'ৰা পালোঁ। তেওঁ ক'ৰ হয়, ক'ৰ পৰা আহিছে একো সোধা নহ'ল ভিৰৰ মাজত। তেওঁৰ লগত এটা ভিডিঅ' বনাইছিলোঁ, জানো ভিডিঅ'টো ক'ত হেৰাই থাকিল। আৰু এটা বস্তু দেখিলোঁ, অনা অসমীয়ায়ো মানে আমাৰ গামোচাখন ডিঙিত লৈ ফুৰা মই কালি দেখিলোঁ। তেওঁলোকক সোধোতে কৈছে নহয়, আমি অসমৰ নহয়। কিন্তু ভাল লাগে এনেকৈ নিজৰ গামোচাখন কোনোবাই লোৱা দেখিলে, মনটো সঁচাকৈ ভাল লাগে। সেইকাৰণে মই ওচৰত গৈ উপযাচি সোধোঁ। মাজে মাজে ভোগ বিতৰণ হৈ আছে। দেশীকি তেনেদৰে সুন্দৰকৈ খিচিৰি বনাই অলপকে বিলায় ইয়াতে, তাৰ পৰা অলপ খাই ল'লোঁ। একদম বহুত টেষ্টি আছিলে। गिरने का नहीं, मेरा फोन ही ना चल रहा यार। इसके आगे नहीं जाएंगे। এইটো হৈছে সেইটো ফেমিলি যাৰ সংযোগত মোৰ এইখিনি দৰ্শন কৰা সম্ভৱ হ'ল। বাবুৰ টিচাৰ হয়, তেওঁৰ মাক দেউতাক ভায়েক ভনীয়েক চব আহিছে। মোতকৈ সৰু যদিও আমি এজনী সিজনীক মেম বুলিয়েই মাতোঁ। পৰিয়ালটোক যদিও মই আজিয়ে লগ পাইছোঁ, কিন্তু এনেকুৱা লাগিছে যেন আমি বহুদিনৰ ফ্ৰেণ্ড হয়। ইমানখিনি হেল্প কৰিছে মোক, ইমানখিনি ইহঁত দুটাক চাই দিছে গোটেই ৰেলীটোত, নহ'লে মোৰ অকলে এইখিনি সম্ভৱ নহ'লে হয়। তাৰ কাৰণে বহুত বহুত থেংকছ টু নেহা মেম এণ্ড হাৰ ফেমিলি। এয়া হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশ। অকণমান আপোনালোকে চাই লওক আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ
এইজনী চাওক গোটেইজনী একদম ফটো চটো তুলি ৰিলচ বনাই মস্ত ये पूरा हमारी गैंग है आगे जा रहे हैं हम दोनों पीछे है थोड़ा আমি এতিয়া আহি আছো মেইন ৰোডত এয়া ভিৰ আছে ভিৰৰ পৰা সাইডত আছো আমি আৰু বাকিবিলাক সব আগত গৈ আছে এতিয়া এইটো হল আমাৰ একদম পুৰা গেংটো আৰু খুব ভাল লাগিছে একদম ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি আমি ওলাম এতিয়া অলৰেডি দেৰি হৈছে ভিৰটো আহি পোৱাৰ আগতে আমি ওলাব লাগিব এতিয়া সময় হৈছে 9:30 ৰাতিৰ আৰু সব শেষ কৰি আমি এতিয়া ঘৰলৈ উভতিলোঁ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ গুড নাইট